মানে হাঁহি আছো দেখোন এতিয়া এটা সময় গম পাইছে নাই মানুহে আমাক একে বুলি ভাবিছিলে নে কৈছে এটা মানে একে বুলি ভাবিছিলে মাৰি আছে মৰিগাঁও আহি ভালে লাগিলে আৰু তোমাৰ খালি মানে কি জীৱনত মানে কি আজি প্ৰথম মানে কি মোৰ মানে প্ৰিয় মানুহজনক লগ পাইছোঁ মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ লগ কৰিম মানে কি তেওঁ ঘৰ ক'ত কি একো বিচাৰি পোৱা নাছিলোঁ গতিকে আজি মানে কি পাপুদাৰ ঘৰত আহি থাকে মাজে মাজে তেনেকৈ লগ নাপাওঁ আৰু আজি মানে লগ পাই গ'লোঁ মানে যোৱাকালি মই লগ পাইছিলোঁ দন্দুৱা তাত কথা চথা পাতিলোঁ আৰু মই মৰ্ণিঙে আজি আহি গ'লোঁ ভিডিঅ' এটা কৰিবলৈ আৰু বহুতখিনি মনটো ভাল লাগিছে আজি দাদাক লগ পাই এনেধৰণে আৰু ব'লকচোন দাদাৰ লগত কথা পাতোঁ দাদাৰ খবৰ খাতি লওঁ অলপ গুড মৰ্ণিং ফ্ৰেণ্ড ৰাতিপুৱাই আহিলোঁ আজি আমাৰ দাদা এজন আছে ইয়াতে সকলোৱে চিনি পায় অসমৰ ডেকা আৰু পাপুদা পূজাবু সকলো আছে ইয়াতে আহকচোন এতিয়া বৰ্তমান আছো মই মৰিগাঁৱত পাপুৰ ঘৰত আৰু হঠাতে ভাইটি আহিলে ভাইটি দাদা নাজানো কিন্তু দেই আব্দুল নামটো ভাল লাগিলে আৰু ব্লগছে বনাই বোলে ভাল লাগিলে সেইকাৰণে চাপৰ্ট কৰিছো আগবাঢ়ি যোৱা এনেকে আছে এইটো ওচৰতে হেল্প চেল্প ল'বা দিব কিয় নিদিব ন দি আছে বাৰু দি আছে নিদিলে একদম টানি গুচা নিদিবা হেল্প নিদিব বোলে আৰু ইয়াৰ কথাটো কৈ দিয়া ৰাতিপুৱা কি হ'ল আমাৰ পাপুদা আজি মানে কি বহুত দুখত আছে কালি ৰাতি গোটেই ৰাতি টোপনি মৰা নাই সকলোৱে গম পাইছে চাগে ইনষ্টাগ্ৰামৰ গুচি গ'ল আৰু ইনষ্টাগ্ৰামটো যদি গুচি গ'ল ইমান টেলেণ্টেড নাছিলো ন ইমান টেলেণ্টেড বয় নহয় ইনষ্টাগ্ৰাম এতিয়া মই নহ'লে তুমি জ্বলা যি ঘিউ ঢালি আছা সান্তনা দিছো সান্তনা দিছো আৰু মানে কি এতিয়া বোলে ইনষ্টাগ্ৰামটো যোনটো আইডিটো গুচি গ'ল সেই আইডিটো আকৌ আনিব লগা হ'লে বোলে পইচা বিচাৰিছে 18,000 নে কিমান বিচাৰিছে আপুনি কিমান দিম বুলি কৈছে 500 টকা দিম বুলি কৈছিলো 500 নিদিয়ে 2000 টকা লাষ্ট আপোনাৰ যে ইনষ্টাগ্ৰামটো যে গুচি গ'ল আৰু আপুনি নেক্সট মানে কি কৰিম বুলি ভাবিছে সেইটো ইনষ্টাগ্ৰামটো আপোনাৰ 95 আছিলে ফলোৱাৰ 95 আছিলে এতিয়া চকমাই দুটা বাহিৰ একো বেলেগ আছে নাই এসপ্তাহমান ৱেইট কৰোঁ হয়তো সিহঁতে দিবও পাৰে তাৰপিছত নিদিলে তাৰপিছত নতুনকৈ এটা খুলিম আৰু নতুনকৈ খুলিবা খুলি যুদ্ধখনত লাগি যাম আৰু আপোনাৰ ঘৰত আহি মানে কি আৰু এজন দাদা লগ পাই গৈছে দে কি খবৰ ভাল কেনেকুৱা লাগিছে সকলোকে লগ পাই গৈছে আজি ভাল লাগিছে আৰু এয়া মোৰ লগত অহা মানুহজন নজৰুল মিনিষ্টাৰ এইফালে চোৱা অলপ এইফালে চোৱা কেনেকুৱা লাগিছে আজি ভাল লাগিছে কিমান ভাল লাগিছে বহুত ভাল লাগিছে বাপৰে পাপুদা প্লে বটন এখন পাপু MDR এখন পাপু পূজা এই গাড়ীখন চিনি পাইছে সকলোৱে এখন গাড়ী হৈছে আমাৰ অসমৰ ডেকা গাড়ী এখন গাড়ী লৈ আহি গৈছে মৰিগাঁৱলৈ এতিয়া আমাৰ মৰিগাঁৱলৈ আহি কেনেকুৱা লাগিলে মৰিগাঁও আহি ভালে লাগিলে আৰু তোমাৰ খালি মৰিগাঁও আহি এটাই দুখ থাকিলে এইটো দুখ মানে মোৰ বুলি নহয় আমাৰ পাপুৰটো বহুত দিনৰ পৰাই আছে আমি এজেগালৈ 3বাৰ মান গ'ল বোলে পাপুৱে মোকতো প্ৰথমবাৰ লৈ গৈছিলে যে এবাৰ সোমাব পাৰিম এই মনলৈ উভতি আহে বুলি কিবা শ্বুটিং কৰিছিলে নেকি বোলে তাৰপিছত কিন্তু পাপুৱে আজিলৈকে 3বাৰ গ'ল 3বাৰতে পাপুক বোলে সোমাব নিদিলে এবাৰ গৈছিলো এবাৰো আমাক সোমাব নিদিলে মানে পাপু একদম পুৰা খং বোলে কি আছেনো ইয়াত বোলে আমাক সোমাব নিদিয়ে ভালে পাব লাগে যে যদি সোমাই ভিডিঅ' চিডিঅ' বনাও মানুহে গম পাব আৰু মানে যিবোৰ লোকেল মানুহ নাই সিহঁতে তোমাৰ পুৰা বিন্দাছ অহা যোৱা কৰি থাকে বাইক চাইক লৈ কিন্তু যিবোৰ অকণমান দূৰৰ পৰা যায় যে সেইবোৰ সোমাব নিদিয়ে এতিয়া মানে কি মৰিগাঁওটো ভালে লাগে চাগে আহি মৰিগাঁও মই সম্পূৰ্ণ ঘূৰা নাই দেই তোমাৰ এই অকণমান নেক্সট আহিলে বাৰু ময়ো আহিম বাৰু আমি গোটেইবিলাক ঘূৰিব যাম অলপ দীঘলীয়াকৈ আহিব লাগিব আহি যোৱা নিচিনাই হ'ল কালি বিশেষকৈ পাপুদাৰ লগত থাকি কেনেকুৱা লাগিছে পাপুৰ লগত থাকি ঘৰুৱা লোৱাৰ নিচিনাই হৈ গ'ল মানে তোমাৰ আমাৰ চিনাকি বহুত পুৰণাই নেকি আৰু নহয় বহুত পুৰণাই হৈ গ'ল সেই টিকটকৰ দিনৰ পৰাই নাই জানো কালিৰ পৰা চাগে পাপুদাৰ হাঁহিয়ে নাই আৰু কালি ৰাতিপুৱা 12টামান বজাৰ পৰা মোক কি কৰিলে বেয়া লাগি আছে কাৰণ 95,000 ফলোৱাৰ আছিলে মানুহে ঘটাটো উজুনি নাই 95,000 ধেমালি ন তোমাৰ লোকে তোমাৰ 500,000 টকা চেনেলটো যদি ডিলিট কেনেবাকে হৈ যায় কান্দি যায়গে এইটো 95,000 বহুত কেন বেজাৰ লাগিব পাৰে ইয়াতকৈ বেদনা লাগে নে জানো নি বোলে জীৱনৰ শান্তি নহ'ব কি জানি মন বেয়া আপোনাৰ কি কৰিব কিবা এটা কৈ দিয়ক আৰু এতিয়া কিবা এটা কৈ দিয়ক আৰু কি কম আৰু যাবলৈ ওলাইছে বেয়া লাগিছে
সেইটোৱে আৰু কিমান থাকিব দিছো দুমাহমান মানে কি এইবাৰ আহিব এইবাৰ বেছি দিন থকাকে আহিব একমাহ মান এবাৰ একমাহৰ কাৰণে আহিব বাকী ৰুমটো ভাড়া লৈ লওঁ বুলি ভাবিছো 2 মাহ মান যেতিয়া হ'ব নহয় কোৱা ৰুমটো ভাড়াতে লৈ লওঁ এইটো ৰুম আকৌ ভাড়া দিলাই নহয় আজি চাহ খাই আছো পপুলাৰ ঘৰত বিস্কুট খাই আধা দি এই পুৱা খাইছে মোৰ লগত অহাটোৱে নৈ দিলে পুৱা খাইছে পুৰা এইফালে বৌ বহি আছে বৌক চাহ দিয়া নাই আৰু আমি দুটাই মাৰি আছো আপোনাক দেখাই দেখাই খাই আছো এইফালে দাদাকো দেখাই দেখাই খাই আছো চাহ দিয়া নাই পাপু দে খালো চাহ কি খাব আজকে বেট ফ্ৰী হ'ল দাদা পুৰা ভাত পানী খাই ৰেডি এতিয়া যাবলৈ ওলাইছে যাবগৈ একে ওলাই কৰি ৰেডি পোৱাকে বেগ চেগ লৈ ৰেডি হৈ গ'ল লগতে বৌ আছে পাপুদা আছে পাপুদা এতিয়া যে দাদা যে যাবগৈ তো আপোনাৰ ঘৰত ইমান দিন থাকিলে বহুত ভাল লাগিছিল এতিয়া যে যাবগৈ আপোনাৰ মানে কেনেকুৱা অনুভৱ লাগিছে মোক এৰিবই বুলিছে আৰু গম পাইছা আপোনাৰ দুখ পোৱা দুখ আগতে মোক কোৱা মোক মেছেজত কৰা এই ল'ৰাটো বহুত দুখ নেকি আজি আপোনাৰ মুখত আপুনি কিয় হাঁহি নাই ইমান দুখ মানে হাঁহি আছো দেখোন এতিয়াহে হাঁহি এটা সময়ত গম পাইছে নাই মানুহে আমাৰ একে বুলি ভাবিছিলে এটা মানে একে বুলি ভাবিছিলে পাপুদা যেতিয়া মই কেতিয়াবা ষ্টাটাছ দিওঁ ন হোৱাটছএপত তেতিয়া মোক পাপুদাই কয় এই ল'ৰাটো ইমান দুখ নে বোলে এতিয়া আজি পাপুদা দুখ আমাৰ চেহেৰা মিল আছে জানো একে কেনেকে আছিলে সেইটো আছিলে মিল আছে একে একে বুলি ভাবিছিলে বহুতে দিয়ে মেছেজ চেছেজ বা বেয়া হৈছে নহয় ভাত পানী খাই ওলাই আহিলো বাহিৰত দেখিছে বাহিৰত আজি ধুনীয়া মানে বতৰ আৰু যাবলৈ লাগিছে সকলোৱে আগবঢ়াবলৈ ৰৈ আছে এইফালে দেখিছে পূজা ভিতৰলৈ গ'ল আৰু এইফালে পাপুৱে মোৰ লগত অলপমান ভিডিঅ' বনালে আমি অলপমান কান্দা কান্দিও কৰিলো চকুপানী টুকিলো পাপুক এইবোৰ বহুত দুখ লাগি যাব মনে যোৱা নাই একেবাৰে মই ভবাই নাছিলো এনেকে যাবগে লাগিব বুলি বোলে তাকে সঁচা কৈছো ভাল লাগিলে থাকি এইকেইদিন যথেষ্টখিনি ফুৰিলো আৰু এই ল'ৰাটো না বহুত মনটো ভাল এনেকুৱা মানুহ হলে এনেকুৱা অন্তৰ খোলা হ'ব লাগে আৰু ইমান দূৰৰ পৰা আহিলো না কালি পৰহি বুলি নহয় আৰু আজি পৰা 1 বছৰ আগলৈকে না চিন জা নাছিলে আমাৰ তথাপি আজি আমি ভাল এটা বন্ধু হৈ গলো টিকটকৰ পৰা চিনি পাওঁ খালি ইমান ক্ল'জ নাছিলো আমি ইউটিউবত যেতিয়া পৰা আহিলে তেতিয়া আমাৰ ৰিলেশ্যনটো বাঢ়ি গ'ল কথা বাঢ়ি গ'ল যেতিয়া টিকটক কৰি আছিলো ন তেতিয়া অসমৰ দেখা বুলি নামটো শুনিলে খঙে হৈছিল ইমান ৰ'জদাৰ দেখিছে বন্ধু আৰু আজি আৰু এটা কথা ক'ব গ'লে তুমি যদি আজি টিকটকত সেইবিলাক ৰ'ষ্ট নকৰিলা হয় সেইবিলাক অফাৰ দামী আৰু বেছি বাঢ়ি গ'ল হয় ন বৰ্তমান নাইকিয়া হৈ বৰ্তমান নাইকিয়া হৈ গৈছে সেইকাৰণে ৰ'ষ্টিঙৰ বৰ্তমান প্ৰয়োজন নাইকিয়া হৈছে পইচা নাইকিয়া এনে মই লাহে বাকী পূজা একো দেখাই দিব যাওঁ আৰু পাপুনে পুৱা মাৰি আছে পাপুনে কিয় মাৰিছ কিয় দম দি আছা পাপুদা আলহী ঘৰত মাতি পোৱা দম দি দাদা কি কৰে কি সন্মান দিছে ইয়াক বুঢ়া আলহী মাতি কিয় এনেকুৱা দম দিয়া মানে খুৱাই বোৱাই ল'লে পইচা লাগে ৰুম ভাড়াটো আছেই ভাল নালাগিব নেকি লাগিব ন মা মাৰি চলি আছে দাদা যাবলৈ ওলালে দাদাক বিদায় দি আহো পাপুদা মই যাম দাদাক বিদায় দি আহিমগৈ আৰু বৌ ওলালে পূজা বৈ পুৱা লাজ কৰি আছে দেখিছেনে পূজা বৈ আজি পৰা শান্তি আৰু এখেতসকলৰ দিয়া শান্তি সঁচাকৈ যিকেইদিন থাকিলা ভাল লাগে ন টাইমটো কেনেকে গ'ল তেলাচিনা শুনিলা পাপুদা গাড়ীখন কেতিয়া আহিব পাপুদা যে অৰ্ডাৰ দিছিলা যে গাড়ীখন আহিব আৰু 15 দিন মান পিছত এই দাদাক খবৰ গৈ আছো পাপুদাই বৈ ব'লা বাইক চলোৱা পাপুদা মানে নেকি এইপিনে ব'লা দাদাক খবৰ আহিছো দাদা ক'ৰবাতে ৰৈ আছে আহি আছে দাদা বাইক চলাব বেয়া নেকি নাই ভালেই বহুত লাহে লাহে আহি আছে যে আগত হওক
সঁচাকৈ মোৰ অলপ বেয়া লাগিছে আজি যিহেতু দাদা যাব ইমান দিনে আহিল লগ চগ পাই আছিলোঁ বহুত ভাল লাগি আছিলে আৰু কিবা কৰি আছে ভিডিঅ' চিডিঅ' লৈ আছে যাব আৰু দাদা বাই বাই দা দা বাই 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 দিয়া যাব আৰু দাদাক জালুকুটিৰ পৰা থৈ আহিলোঁ আৰু এতিয়া মই যাব ওলাইছোঁ ক'তে যা এই হ'ব দা বাই বাই গৈ থাকোঁ বাই বাই বহুত ভাল লাগিল আজি চবকে একেলগে লগ পাই বেয়া লাগিছে এই আপোনাৰ বেয়া লাগিছে আৰু গম পাইছে বেয়া লাগিবই অলপ আৰু 95 ফুলত গৈছে 95 95K 95K বাই 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 বাই